মোৰ হাজবেণ্ডৰ মামা মামীৰ সৰু ল'ৰাৰ বিয়া আছিল যোৰহাটত। বিয়াৰ নীতি নিয়ম এই ধৰক পানী তুলিবলৈ যোৱা আৰু মূৰত তেল দিয়াৰ কিছু মুহূৰ্ত আপোনালোকৰ মাজত আগবঢ়াই ককায়েক বৌয়েকক বিয়া নামেৰে শৰাই জুৰিছে। বিয়া নামৰ মাজতে অকণমান ধেমালিও কৰা হৈছে। দৰাৰ জেঠাই আৰু জেঠুৱেকৰ লগত অকণমান ধেমালি কৰা হৈছে বিয়া নামৰ জৰিয়তে।
দৰাৰ জেঠায়েকৰ ল'ৰা আৰু বোৱাৰী মানে মই আৰু মোৰ মানুহজন দৰাৰ ককায়েক বৌয়েক হৈছোঁ সম্বন্ধ। এয়া হৈছে দৰাৰ পেহীয়েকৰ পুতেক, দুইটা যজা হয়। এতিয়া আমি গোটেইখিনিয়ে শেষৰ সময়টো এনেকৈ নাচি মেলি ফূৰ্তি কৰিলোঁ। যোৱা কিছু মুহূৰ্ত পানী তুলি ঘূৰি অহা মুহূৰ্ত। যিহেতু দৰাৰ ঘৰৰ পৰা পানী তুলিবলৈ যোৱা ঠাইডোখৰ অকণমান দূৰত হয়, তো এনেকৈ যাবলগীয়া হ'ল ৰাজমাও পুখুৰী যোৰহাটৰ। আমাৰ অসমীয়া সমাজৰ নিয়ম, এনেকৈ ঘৰৰ মানুহে পানী তুলি অহা গোপিনীখিনিক এনেকৈ আগবঢ়াই নিব লাগে। সকলো নিয়ম কৰা নাই, যিখিনি জানো থুলমূলকৈ অলপীয়াকৈ নিয়মটো কৰি থৈছোঁ। দৰা গা ধোৱাৰ কিছু মুহূৰ্ত। ভিডিঅ'টো যদি চাই সকলোৱে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব দেই।